নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা ভালনে? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটা বেলেগ টপিকৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ। সেই টপিকটো হৈছে UPSC 2023 সদ্য ঘোষিত UPSC 2023 চনৰ ৰিজাল্টত অসমৰ জয় যাত্ৰা অব্যাহত ৰাখিছে। এই পৰীক্ষা 2022 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল। এই পৰীক্ষাৰ কাৰণে মুঠ 11,35,697 জন সদস্যই এপ্লাই কৰিছিল আৰু তাৰ ভিতৰতে এপিয়াৰ হৈছিলে 5,93,735 জন সদস্য আৰু সৰ্বশেষত 13,090 জন সদস্যক এই পৰীক্ষাৰ বাবে কোৱালিফাইড কৰা হৈছিল আৰু সেই পৰীক্ষাৰ ৰিজাল্ট 2023 চনৰ 23 তাৰিখে মে' মাহৰ 23 তাৰিখে ঘোষণা কৰা হয় আৰু য'ত 933 জন সদস্যই সুখ্যাতিৰে সফলতা অৰ্জন কৰিছে। ইয়াৰ মেইন বিষয়বস্তুটো হৈছে এই পৰীক্ষাত অসমৰ পৰা 7 জন সদস্যই বিশেষভাৱে অসমৰ কাৰণে সুনাম কঢ়িয়াই আনিছে আৰু তাৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হ'ল 5ম স্থানত থকা ময়ূৰ হাজৰিকা। এই ময়ূৰ হাজৰিকাই 5ম স্থান দখল কৰি অসমৰ বাবে বিশেষ সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰ লগতে আছে 271 নম্বৰ পজিশ্যনত অঞ্জলি ভৰদ্বাজ, 268 নম্বৰ পজিশ্যনত ঈদুল আহমেদ, 664 নম্বৰ পজিশ্যনত আছে দীক্ষা লাংথাছা, 848 নম্বৰ পজিশ্যনত আছে নিবেদিতা দাস আৰু 881 নম্বৰ পজিশ্যনত আছে মানস জ্যোতি। এইসকল অসমীয়াক মোৰ তৰফৰ পৰা বিশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে আশা ৰাখিছোঁ অসমৰ এই জয়যাত্ৰা অব্যাহত ৰাখিব আৰু ভৱিষ্যতে অসমৰ কাৰণে আৰু স্থান দখল কৰি অসমৰ বিশেষ নাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। নমস্কাৰ, জয় হিন্দ।